নমস্কাৰ মই বিদিশা নেওগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক মুখপাত্ৰ সম্প্ৰতি হৈ যোৱা দুটামান কথাক লৈ পেলাই মই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ সমাগত লোকসভা নিৰ্বাচন 2024 লোকসভা নিৰ্বাচন আহি আছে দেশখনকে ধৰি অসমখনকো মূল্যবৃদ্ধিৰ সমস্যা নিবনুৱা সমস্যা এই ধৰণৰ সমস্যাবোৰে জৰ্জৰিত কৰি পেলাইছে মূল্যবৃদ্ধিয়ে কুঙা কৰিছে সবফালে ৰাইজক চৰকাৰখনে ৰাজ্য চলাবৰ কাৰণে মাহে মাহে ধাৰ ঋণ লোৱা হৈছে কোনোবা মাহত প্ৰায় মাহবিলাকতে দুবাৰকৈ ঋণ লোৱা আমি দেখিবলৈ পাইছোঁ এটা কথাটো হ'ল এই কথাবোৰ যাতে নিউজত নাবাজে আৰু এই কথাবোৰ যাতে নিউজৰ যোগেদি মানুহে নাচায় এই বস্তুবোৰ লুকুৱাবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় এটা পৰিৱেশ তৈয়াৰ কৰিছে ৰিসেন্টলি কাৰণ আমি দেখিবলৈ পাইছোঁ তেখেতে ৰিসেন্টলি এটা কথা কৈছে যে আমাৰ যেটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যেটো ৰাজ্যিক মুখ্য ভৱন আমাৰ ৰাজীৱ ভৱনটো গুৱাহাটী স্থিত ৰাজীৱ ভৱনটো এই ৰাজীৱ ভৱনটো হেনো কিছু সময়ৰ পিছত তেওঁলোকে কিছু দিনৰ পিছত তেওঁলোকে বিজেপিৰ ব্ৰাঞ্চ অফিচ কৰি তুলিব মুখ্যমন্ত্ৰী মহোদয় আজি কিছু বছৰ আগতে আৰু কেইটামান কথা কৈছিলে যেনে অগপৰ আমবাৰী স্থিত মুখ্য কাৰ্যালয়টি বিবাহ ভৱন হ'ব সেই অগপকে বুকুচাত লৈ এতিয়া তেওঁলোকে নিৰ্বাচন খেলি আছে দুই নম্বৰতে কৈছিল তেখেতে ৰাজনৈতিক জীৱনৰ পৰা সন্যাস ল'ব বুলিও মানুহৰ আগত কান্দিছিলে জনসাধাৰণৰ আগত কান্দিছিলে হাতজোৰ কৰিছিলে আৰু কৈছিল মই ৰাজনৈতিক জীৱনৰ পৰা সন্যাস ল'ম যেটো এতিয়ালৈকে হোৱা নাই তেখেত বৰ্তমানো ৰাজনৈতিক জীৱনত আছে মুখ্যমন্ত্ৰী হিচাপে অসমখন সম্ভালি আছে আৰু কেনেদৰে সম্ভালিছে কি হৈ আছে সেইবোৰ সকলো ৰাইজে লাহে লাহে গম পোৱা হৈছে ৰাজ্যখনত থকা বিভিন্ন সমস্যাৰ মাজত নিবনুৱা সমস্যাই হওক মূল্যবৃদ্ধিৰ সমস্যাই হওক খোৱাপানীৰ সমস্যাই হওক প্ৰসূতি মৃত্যুৱে হওক কৃষকৰ আত্মহত্যাই হওক যুৱক যুৱতীৰ হতাশগ্ৰস্ত হৈ আত্মহত্যাই হওক এই কথাবোৰে সফলৰ পৰা আগুৰি ধৰিছে বৰ্তমান ধৰ্ষণৰ গোচৰত অসম দ্বিতীয় নম্বৰত আছে গুৱাহাটী স্মাৰ্ট সিটি কৰিম বুলি কোৱা কথাটো আজি দেখিছোঁ পলিউশন ভৰপুৰ পলিউশন হৈছে সফলে গুৱাহাটীখন সেকেন্ড পলিউটেড সিটি হিচাপে ঘোষণা কৰিছে এনেকুৱা ধৰণৰ যিবোৰ বিশেষ কথা স্পেশালি ইলেক্টৰেল বণ্ডৰ কথাও আছে ইলেক্টৰেল বণ্ডক লৈ পেলাই বিভিন্ন নিউজ আহি আছে এই কথাবোৰ তেওঁলোকে ঢাকি ৰাখিবৰ কাৰণে মাজে মাজে কি কৰে কংগ্ৰেছৰ কিছু কৰ্মীক লৈ যায় আকৌ দুদিনমান নিউজ হয় তাৰ পিছত আকৌ দুদিনমান বেলেগ ধৰক আমাৰ সন্মানীয় সভাপতি ভূপেন বৰাদেৱ বিজেপিলৈ যাব বুলি ন দি কৈ পেলাই আকৌ দুদিনমান তেনেকৈ বাতৰি কৰে আকৌ দুজনমান লৈ যায় যিসকল ক্ষমতালোভী মানুহ বা ব্যক্তিগত কিবা কাৰণত বিজেপিলৈ গৈ আছে তেওঁলোকক লৈ যায় আকৌ নিউজটো বনে ঠিক এনেকৈ কোনো উন্নয়নৰ কথা নাই কেৱল আৰু কেৱল মাত্ৰ কথাৰ ফুলজাৰি কংগ্ৰেছৰ পৰা নিয়া নেতাৰ জয়নিং পৰ্ব আৰু তেখেতে দিয়া বিশেষ কথা কিছুমান তেখেতে নিউজত কৈ থাকে আৰু সেইবোৰকে বজাই থাকে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা কওঁ আমি এটা বস্তু জানো আপোনালোকে ৰাজনীতি কৰিছে আপোনালোকক দেখি পেলাই আমাৰ বহুত মানুহে ৰাজনীতি কৰিবলৈ ওলাই আহিছে বা আগলৈ আহি থাকিব সেইটো বেলেগ কথা কিন্তু আমি এটা কথা ভাবো আপোনালোকে যেনেকৈ বিজেপিক ভাল পায় বিজেপিৰ কাৰ্যালয়টো ভাল পায় যদিও আপুনি ৰাজীৱ ভৱনতে আপোনাৰ ৰাজনৈতিক জীৱনটো আৰম্ভ কৰিছিলে তথাপিতো আজি আপুনি বিজেপিৰ কাৰ্যালয়টো নিশ্চয় ভাল পায় যে বিজেপিৰ এজন কৰ্মী বা নেতা যিয়ে হওক আপুনি যি বুলি ভাবে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আপুনি অন্তত এনেকুৱা কথা কিছুমান ক'লে আমাৰ বেয়া লাগে কাৰণ ৰাজীৱ ভৱনটো কেৱল মোৰ বা বিশেষ কাৰোবাৰ নহয় আমাৰ দৰে বহু নেতা কৰ্মীৰ সেয়া প্ৰাণকেন্দ্ৰ সেয়া আমাৰ মন্দিৰৰ দৰে উপাসনাস্থলৰ দৰে গতিকে আপুনি কোনটো অফিচ বিবাহ ভৱন বনায় কোন অফিচ কি কৰে সেইটো লৈ আমাৰ ইমান কথা নাই কিন্তু আমি আমাৰ ৰাজীৱ ভৱনটো বিশেষত আমি কেতিয়াও কংগ্ৰেছৰ পতাকা আঁতৰিবলৈ নিদো আমি এটা কথা কিছু কথা আমি ভাবি লৈছো অলৰেডি যে আমি জন্ম হওঁতেও যেনেকৈ এখন ঘৰক লৈ পেলাই আমাৰ জীৱনটো আৰম্ভ হৈছিল ঠিক তেনেকৈ আমাৰ ভৱিষ্যত জীৱনটো ৰাজনৈতিকভাৱে আমাৰ ৰাজীৱ ভৱনতে যিহেতু ষ্টাৰ্ট হৈছে ইয়াতে শেষ কৰিব বিচাৰো কংগ্ৰেছৰ পতাকা বুকুত সাৱটি আমি শেষ কৰিব বিচাৰো আমাৰ জীৱনটো গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে আমাক আচৰিত কৰি তোলে কাৰণ আপুনি অসমৰ মুখ্যমন্ত্ৰী আপুনি উন্নয়নৰ কথা ক'ব লাগে ডেভেলপমেণ্টৰ কথা ক'ব লাগে শৈক্ষিকভাৱে কিমানখিনি আগবাঢ়িছে বানপানী সীমা সমস্যাৰ কথা ক'ব লাগে নদী বান্ধৰ কথা ক'ব লাগে মূল্যবৃদ্ধিৰ কথা ক'ব লাগে আশা কৰ্মী অৰুণোদয়ৰ লাখপতি বাইদেউৰ নামত আপোনালোকে যে ঠকিছে সেই কথাবোৰ ক'ব লাগে আশা কৰ্মীৰ কথা ক'ব লাগে টেটৰ টিচাৰৰ কথা ক'ব লাগে ভেঞ্চাৰ স্কুলৰ শিক্ষক কম্পিউটাৰ শিক্ষকৰ কথা ক'ব লাগে
এই কথাবোৰত তাৰমানে গুৰুত্ব দিব লাগে গতিকে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বাৰেবিং কৰা কথা কৈ পেলাই ৰাজীৱ ভৱনটো আকৌ বিজেপিৰ ব্ৰাঞ্চ অফিচ খুলিব এনেকুৱা ধৰণৰ কথাবিলাক ক'লে একচুৱেলি আপোনাক নুখুৱাই আপুনি আমাৰ যিহেতু মুখ্যমন্ত্ৰী আপোনাক নুখুৱাই আপোনালৈ আমি কাটৰ আহ্বান কৰিছোঁ আপোনালোকে ৰাজনীতি কৰক আপোনালোকৰ ধৰণে আমি আমাৰ ধৰণে ৰাজনীতি কৰিম কিন্তু আপোনাক অন্তত নদি এইটো কথা ক'ব পাৰোঁ যে ৰাজীৱ ভৱনটো কেতিয়া অন্তত আমি থকালৈকে বিজেপিৰ ব্ৰাঞ্চ অফিচটো বাদেই দিয়ক বিজেপিৰ ছাঁ পৰিবলৈও নিদিওঁ এইখিনি কথাকে মোৰ ক'বলগীয়া আছিল থেংক ইউ